আমি এতিয়া কামলৈ যাওঁ বাকী সকলো ৰেকৰ্ড কৰিম মই আৰু কাৰেঙলৈ নাযাওঁ দয়া হয় মই আৰু কাৰেঙলৈ নাযাওঁ তোমাক লগ পোৱাৰ আজি পূৰ্ণ মোৰ এয়া আজি পূৰ্ণ যি মুহূৰ্ততে মোক কৰিলা আলিঙ্গ সেই মুহূৰ্ততে মোৰ গৌৰৱে দুগুণে বাঢ়ি গ'ল মই সেইবাবে আৰু গৃহলৈ কিয় উভতি যাওঁ মই আৰু কাৰেঙলৈ নাযাওঁ সখা মই আৰু কাৰেঙলৈ নাযাওঁ বুজানাই মই তোমাৰ কথা মই কি যাম জগৎপতি নারায়ণ তুমি কৃপাও তুমি দয়াময় আৰু মই দৰিদ্ৰ ভিক্ষুক ব্ৰাহ্মণ বস্ত্ৰহীন মই যদি এনে দেখে তোমাৰ কাৰেঙলৈ যাওঁ কি বুলি ভাবিব তোমাৰ প্ৰজাজনে তোমাৰ ইষ্ট মিত্ৰ জ্ঞাতি কি বুলি ভাবিব তোমাৰ আৰু যদি তুমি সখা বুলি পৰিচয় দিয়া মোক তোমাৰ পত্নীসমে হ'ব ওলাব কি বুলি চিনাকি দিবা মোক সেইবাবে মই আৰু নাযাওঁ তোমাৰ পদধূলা পালোঁ যেতিয়া মই ইয়াৰ পৰাই উভতি যাওঁ নাৰায়ণ ক্ষমা কৰা তোমাৰ আগমনত মোৰ মানহানি হ'ব কিয় বৰঞ্চ তোমাৰ চৰণ স্পৰ্শ পাই মোৰ কাৰেঙৰ ধ্বনি কণা পৰ্যন্ত পবিত্ৰ হ'ব তোমাৰ আগমনত মোৰ মান বাঢ়িব বন্ধুত্বই বাহ্যিক আৱৰণক নিদিয়ে কষ্ট সেয়েহে তেনে ভাৱ নামিব আমি এতিয়া কাৰেঙলৈ যাওঁ তোমাৰ জিজ্ঞা পূৰ্ণ ব্ৰহ্মনাৰায়ণ তোমাৰ ইচ্ছাতে বিশ্ব চৰাচৰ তোমাৰ জিজ্ঞা শ্ৰীমতী চলিব গোটেই জগতে কৃষ্ণ কৃপা হয় কৃষ্ণ কৃপা হয় কৃষ্ণ কৃপা হয়